थारैनो बिटिआर सरकारखौ गुबुन गुबुन बिथिङाव हाबा मावगासिनो थानायजों लोगोसे सुबुंनि गाहाम देहा सावस्रिनि बिथिङावबो हाबा मावनायखौबो नुनो मोन्दों। बेबायदिनो बिटिआर सरकार प्रमद बर'नि अननायाव क'क्राझार जिल्लानि सिङाव थानाय फकिराग्रामाव गंसे मडेल हस्पिटाल आरो रेसिडेन्सियेल क्वार्टार लुफुंगोननि अन्थाइ खाम्फा बेखेवनाय जायो। बे खाम्फाखौनो बेखेवनानै होयो बिटिआरनि सावस्रि बिफाननि मावफुं सोद्रोमा अरुप कुमार दे बिथाङा। लोगोसे बेयावनो ओनसोलनि गोबां रायजो राजाफोराबो गायसननायखौ मोजां मोननानै बाहागो लाफायो। आरो थांनाय साननैसो सिगां बारग' एमएलए रबिराम नार्जारि बिथाङा बे जायगायावनो गावनि सेंसन होनानै बे मडेल हस्पिटालखौ लुफिनगोननि अन्थाइ खाम्फा बेखेवफैनायनि सायाव बिटिआरनि इएम अरुप कुमार दे बिथाङा खेंफोरथि होयो। যেতিয়া বিটিসি ইলেকশন হয়েছিল 2020 ডিসেম্বৰ মাহত তেতিয়া আমাৰ সন্মানীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া তেখেতে ফকিৰাগ্ৰামবাসী ৰাইজক প্ৰতিশ্ৰুতি দিছিলে যে বিটিসিত বিজেপি আৰু বিজেপি চৰকাৰ গঠন হ'লে এই ফকিৰাগ্ৰাম সমষ্টিখন উন্নয়নৰ বানপানীত ভৰি যাব। তো ইলেকশ্যনৰ পিছত বিজেপি আৰু ইউপিপিএল দলৰ মিত্ৰজোঁট চৰকাৰ হ'লে আৰু হাৰে হাৰে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া যিবিলাক প্ৰতিশ্ৰুতি ৰাইজক দিছিলে সেইমতে ফকিৰাগ্ৰামবাসী ৰাইজ চাই আছে। আজি ইয়াতে ফকিৰাগ্ৰাম সমষ্টিৰ মইনাৰ তলত মডেল হস্পিটাল নিৰ্মাণ হ'বলৈ গৈ আছে। লগতে এখন ধুনীয়া মডেল ষ্টেডিয়াম হ'বলৈ গৈ আছে, নিৰ্মাণ হ'বলৈ গৈ আছে। তো আমাৰ এই বিজেপি চৰকাৰৰ নেতৃত্বত বা এই বিজেপি চৰকাৰৰ সময়ত এই যে এইবিলাক মানে 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 আঁচনিবিলাক ইমান ডাঙৰ ডাঙৰ এছেটবিলাক সমষ্টিবাসী ৰাইজ পাবলৈ সক্ষম হৈছে। সেইকাৰণে মই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা দেৱক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে আমাৰ বিটিচিৰ চিফ প্ৰমোদ বড়ো ডাঙৰীয়াকো ধন্যবাদ জনাম। তেখেতৰ সবল নেতৃত্বত আৰু তেখেতৰ চেষ্টাত আমি আজি দুটাকৈ মডেল হস্পিটাল পাবলৈ সক্ষম হৈছোঁ। আজি এই ফকিৰাগ্ৰাম সমষ্টিত এখন মডেল হস্পিটাল আৰু তুলসীবিল কচুগাঁও সমষ্টিৰ অন্তৰ্গত এখন মডেল হস্পিটাল চেংচন হৈছে, 30 বেডেড হস্পিটাল। মই আশা কৰোঁ আৰু ভাবোঁ যে অনাগত দিনত আৰু এই মডেল হস্পিটালটো 1.5 বছৰৰ ভিতৰত কমপ্লিট কৰা হ'ব। আৰু এই মডেল হস্পিটালটো নিৰ্মাণ হোৱাৰ লগে লগে ফকিৰাগ্ৰাম সমষ্টিত বা ফকিৰাগ্ৰাম সমষ্টিৰ আশে পাশে যিমান মানুহ আছে মানে বেলেগ সমষ্টিও হওক, দুধমা হওক বা আপোনাৰ এই কচুগাঁও হওক বা বেলেগ গুমা হওক, সেই সমষ্টিৰ মানুহবিলাক আহি ইয়াতে ট্ৰিটমেণ্ট কৰিব পাৰিব। আৰু যেনেকুৱা কাম আগবাঢ়ি গৈ আছে, আজি এই মডেল হস্পিটাল হোৱাৰ লগে লগে মেডিকেল কলেজৰ কাম অগ্ৰগতিত হৈ আছে। স্বাস্থ্যৰ ক্ষেত্ৰত দেখিবলৈ গ'লে বিভিন্ন সা সুবিধা অহা দিনত মানে ল'ব পাৰিব। আজি আমাৰ ক্ৰিটিকেল পেচেণ্টসকল গুৱাহাটী যাব লগা হয়, এই পেচেণ্টসকল অনাগত দিনত গুৱাহাটী যাব নালাগে, কোকৰাঝাৰ মেডিকেল কলেজ নতুবা আমাৰ ইমাৰ্জেঞ্চি ট্ৰিটমেণ্টৰ কাৰণে এই মডেল হস্পিটালত ল'ব পাৰিব। আজি মই সেইটোৱে কৈছোঁ যে ইয়াতে মইনাৰতল এই মডেল হস্পিটালটো হোৱাৰ লগে লগে এই ঠাইটো উন্নয়ন হৈ যাব আৰু আপোনাৰ এই ৰাস্তা পকা হৈ যাব। ফকিৰাগ্ৰামবাসীৰ ৰাইজৰ মনত এটা আনন্দ জাগি উঠিব যে বিজেপি চৰকাৰ হোৱাৰ লগে লগেই আমি মডেল হস্পিটাল পাইছোঁ। 17টা বছৰত যেতিয়া BPF চৰকাৰে শাসন কৰিছিলে তেতিয়া ফকিৰাগ্ৰাম সমষ্টিৰ কোনো উন্নয়ন হোৱা নাছিলে। মডেল হস্পিটালটো বাদ দিয়ক, ষ্টেডিয়াম বাদ দিয়ক, ৰাস্তা ঘাটৰ অৱস্থা আপুনি চাওক। 17টা বছৰ 17 years Fokiragram Samosti was deprived from all the development sector and site. After formation of BJP and UPPL government, within 1 year rise দেখিবলৈ সক্ষম হৈছে যে ফকিৰাগ্ৰাম সমষ্টিত মডেল হস্পিটাল নিৰ্মাণ হ'বলৈ গৈ আছে। আজি 14টা ৰাস্তা নিৰ্মাণ হ'বলৈ গৈ আছে, আজি ষ্টেডিয়াম হ'বলৈ গৈ আছে আৰু খুব কম সময়ৰ ভিতৰত সায়েন্স ডিপাৰ্টমেণ্টটো ফকিৰাগ্ৰাম কলেজত মানে ইমপ্লিমেণ্ট কৰা হ'ব আমাৰ মানে ল'ৰা ছোৱালীসকলৰ কাৰণে। এইটো মই সেইটোৱে ক'ব পাৰিছোঁ। ৰবিৰাম নাৰ্জাৰীয়ে তেখেতে মই আচৰিত পাওঁ, চক পাওঁ। ৰাইজক আৰু কিমান বুৰ্বক বনাব? ৰাইজক কি আজিকালি বুৰ্বক বনাই কি ভোট ল'ব পাৰে নেকি? আজি কেন্দ্ৰত বিজেপি চৰকাৰ, অসমত বিজেপি চৰকাৰ, BTCত UPPL মিত্ৰজোঁট বিজেপি মিত্ৰজোঁট চৰকাৰ, ইয়াতে মডেল হস্পিটাল চেংচন হৈছে, কোনে দিছে? আপোনালোকে ভালদৰে জানে যে BPF অপজিশ্যন, BPF না BTCত চৰকাৰ আছে না অসমত কিবা মিত্ৰজোঁটৰ চৰকাৰ আছে, একোৱেই নাই। MLA সকলৰ কোনো ফাংচনেই নাই, পাৱাৰ এণ্ড ফাংচন নাই। আৰু মানুহৰ তাত আহি কৈ ফুৰে মই চেংচন দিছোঁ। আজিকালি ৰাইজ কি বুৰ্বক নেকি? চবেই গম পায় ৰাজ্যত বিজেপি চৰকাৰ। এইটো চেংচন কোনে দিছে? আমাৰ সন্মানীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া দিছে। আজি BTCত কিবা প্ৰপাৰ্টি হ'বলৈ গৈ আছে, এছেট হ'বলৈ গৈ আছে, প্ৰমোদ বড়ো ডাঙৰীয়া দিছে। মোৰ ডিপাৰ্টমেণ্ট, মই হেল্থ ডিপাৰ্টমেণ্ট,
আমার ডিপার্টমেন্ট NHM কোনো মানুষ গম নাপায়, CSD ডাইরেক্টর আমার BTCৰ হেল্থ ডাইরেক্টরে গম নাপায়, জয়েন্ট ডাইরেক্টরে গম নাপায়। কেন হয় তেওঁ নিজে আহি কলগাছ দুটা থিয় করে ফিতা কাটি দিয়ে দেখাই দিয়ে যে মই বনাইছোঁ। কাৰণ অহা দিনত তাৰ ৰাস্তা নাই, অহা দিনত তাৰ ৰাস্তাই নাই, মানুহক দেখাব লাগিব। এই যে এইবিলাক ফাং ফুং কাম কৰে, সেইকাৰণে মোৰো হাঁহি উঠে এজন বিধায়ক হৈ পেলাই এনেকুৱা বুৰ্বকৰ নিচিনা কাম কৰে। দিছ ইজ ভেৰি শ্বেমফুল। এণ্ড আপোনালোকে সকলোৱে চাইছে আজি সাংবাদিক বন্ধুসকল, আমাৰ ৰাইজসকল, যে ইয়াতে আমি অফিচিয়েল আকাৰে আজি আমি মানে ইনগ্ৰেশ্যন প্ৰগ্ৰাম কৰিলোঁ। ইয়াতে আমাৰ হেল্থৰ ডাইৰেক্টৰ আছিলে, জইণ্ট ডাইৰেক্টৰ আছিলে, DPM আছিলে, চাৰ্কেল অফিচাৰ আছে, আমাৰ আশা বাইদেউসকল আছে। সেইদিনাতো কোনো নাছিলে। এইটোৰ মিনিং কি বুজায়? তো নিজে নিজে এৱাৰ্ড ল'ব খোজে আপোনাৰ খালী মঞ্চ। এৱাৰ্ড ল'বলৈ হ'লে কাম কৰিব লাগিব, এৱাৰ্ডত দক্ষতা থাকিব লাগিব, ক্ষমতা লাগিব। নিজে নিজে কাপ লৈ পেলাই মঞ্চত কাপ দেখাই দিলোঁ, মই কাপ ৰাইজে দেখক, এইটোৰ কোনো ভেলু নাই। তো এইটো BJP, এই হস্পিটেল BJP চৰকাৰী কৰি আছে, আৰু মিত্ৰজোঁট চৰকাৰ BJP আৰু UPPL BTC সেইখন কৰি আছে। তো সেইটো মই আনন্দিত, মনতে আনন্দিত। আজি ইয়াতে হ'ল, অহা দিনত তুলসী বিলতো চেৰেমনিয়েল অফিচিয়েলভাৱে आदारशिला स्थापन कराव। गोग्गो आदार जाग्रा सुबुंफोरनिसिम मोनसे गोजोनथाव खौरां। उदालगुरि जिल्लानि सिङाव थानाय मावरिया गामियाव मनाटिसा गावसुंथा हान्जानि सोद्रोमा हांमा ब्रह्म बिथाङा आसाम स्टेट रुरेल लाइभलिहुड मिशननि गेजेरजों खानस्रि हासार आरो गोबोर हासारजों दिहुनजानाय अर्गेनिक मैगं थाइगंनि गला बेखेवनाय जाबाय। गोग्गो मैगं थाइगं जाग्रा गोसो गुदुं बायग्रा सुबुंफोरा गाहायाव होनाय जानबुं नम्बराव जगाजग खालामनो हागोन। जानबुं नम्बरा जाबाय 8011748256। जानबुं नं 8011748256।